দলপতি আৰু এয়া এই বাইদেউহঁতৰ ঘৰত আজি মানুহজনে আনিছিলে এয়া আৰি মাছ লৈছোঁ 5 টুকুৰা, বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ, ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কোমোৰা জালি কোমোৰা আৰু আলুগুটি। আজি ভাবিছোঁ অকণমান ঘৰুৱা ধৰণে গাঁৱলীয়া ধৰণে বনাই খাম, সেইকাৰণে আপোনালোকলৈ ৰেচিপিটো আগবঢ়ালোঁ। কেৰাহীত তেল যিমান পাৰোঁ গৰম কৰি লৈছোঁ। এতিয়া মাছকেইডোখৰ দি দিলোঁ। মাছকেইডোখৰ দি থাকোঁতে এটা কথা হ'ল, ফুটিলে থাপকৈ, সেইকাৰণে গোটেইখিনি দেখাব নোৱাৰিলোঁ। এক লুটি সিজাৰ পিছত মই আকৌ ওলোটাই দিছোঁ আৰু মাছখিনি ফ্ৰাই কৰি লৈ পেলাই মই মাছখিনি কাঢ়ি পেলাই ইয়াতে দি দিছোঁ পিঁয়াজ একেখিনি তেলতে, কিন্তু তেল অকণমান কাঢ়ি লৈছোঁ। তাৰপিছতে দি দিছোঁ আলু আৰু আলুৰ পিছতে দি দিছোঁ ডাঙৰ ডাঙৰকৈ কাটি লোৱা কোমোৰাৰ গুটিবোৰ গুচাই নল'লোঁ, কাৰণ একেবাৰে কোমলীয়া আছিলে। জালি কোমোৰা বুলি ক'লেতো সকলোৱে বুজিয়ে পায়। এতিয়া লৈছোঁ বিলাহী কাটি আৰু লগতে দি দিছোঁ। গোটেইখিনি দি পেলাই ধুনীয়াকৈ নিমখ আৰু হালধি দি পেলাই কম জুইত বহুত সময় ভাজি থাকিম। কোমোৰাৰ পৰা পানী ওলাব, সেই পানীতে ধুনীয়াকৈ আলুখিনি সিজি যাব আৰু বিলাহীও গলি যাব। এয়া চাওক, মোৰ আলু সিজি গ'ল আৰু অকণমান ধোঁৱা হৈ গ'ল, কেমেৰাটো বেয়া নাপাব। আৰু এতিয়া মোৰ চব্জিখিনিত পানী দিবলৈ হৈ গ'ল। এতিয়া মই পানী দি দিম। পানী আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে আৰু পানীখিনি মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানী মই আমাৰ 3টা মানুহৰ জোখত দিছোঁ আৰু আৰি মাছৰ সোৱাদটো আচলতে কোমোৰাৰ লগত অকণমান সুকীয়া লাগে, খুব বেছি পৰিমাণে ধুনীয়া লাগে। লগতে দি দিছোঁ যে বিলাহী, সেইকাৰণে আৰু বেছি ধুনীয়া লাগিব বুলি মনতে ভাবি আছোঁ। এতিয়া ঢাকোনখন মাৰি বহুত সময় উতলাই থাকিম। এয়া মোৰ উতলি আছে চব্জিটো আৰু তাতে মই দি দিছোঁ ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ। এয়া চাওক, 5 ডোখৰ মাছ আৰু এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। পানীখিনি অকণমান শুকোৱাৰ পিছত মই ধুনীয়াকৈ গেছটো নুমুৱাই দিলোঁ আৰু আপোনালোকক অকণমান দেখালোঁ। খাবলৈ টেষ্টিয়ে হৈছিল বাৰু। আৰু কি কৰিলোঁ, এডোখৰ মাছ আছিলে চেনিপুঠি মাছডোখৰ ফ্ৰাই কৰি থোৱা আছিলে, অকণমান গেছতে পুৰি ল'লোঁ। পুৰি লৈ পেলাই এনেদৰে তাৰ কাঁইটখিনি আঁতৰাবলৈ চেষ্টা কৰিছোঁ। নাজানো কপিৰাইট আহিব পাৰে দেই, মানে গান বজাই থোৱা আছে। আৰু এয়া ধুনীয়াকৈ কাঁইটখিনি গুচাই ল'লোঁ। আপোনালোকে এইটো টেষ্ট যদি কৰা নাই তেতিয়াহ'লে টেষ্টটো কৰি চাবচোন, বিৰাট ধুনীয়া লাগে। ফ্ৰাই কৰা মাছটো অকণমান গেছত পুৰি লৈ পেলাই তাতে দি দিলোঁ মই 6 ফুটা নহৰু, সৰু সৰুকৈ কাটি লোৱা আদা, এয়া আৰু দি দিছোঁ জলকীয়া আমি বহুত খাওঁ, সেইকাৰণে জলকীয়া বহুত পৰিমাণে দিয়া হয়। জলকীয়া দি পেলাই ধুনীয়াকৈ গুড়ি কৰি এখন চাটনি বনাই ল'লোঁ। নমস্কাৰ, আজি পিছফালৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰমানে আপোনালোকক মই চুলিখিনি দেখুৱাবলৈ বিচাৰিছোঁ। আজি এটা বৰ ধুনীয়া বস্তু চুলিত লগালোঁ আৰু আপোনালোককো তাকে দেখাওঁ বুলি ভাবিছোঁ। চুলি সৰাৰ পৰা পৰিত্ৰাণ পাবলৈ, পকাৰ পৰা পৰিত্ৰাণ পাবলৈ এইটো কাম কৰিব পাৰি। আনফালে ৰাতিপুৱা মুনু এয়া বিচনাত আবদাৰ তাৰ, আৰু তাৰ কাৰণে মই লৈছোঁ এয়া এল'ভেৰা। ঘৰতে হৈছে অকণমানিকৈ টাব এটাত, কেতিয়াবা হয়তো আপোনালোকক ভিডিঅ'ত দেখাইছোঁ আৰু নাই দেখুওৱা যদিও ভৱিষ্যতে দেখুৱাম। পাতবোৰ বহুত বেছি ডাঙৰ হোৱা নাই, তথাপিও কিন্তু লগাব পৰা হৈছে। তাৰে এখিলা পাত ছিঙি আনিলোঁ আৰু পাতখিলা ধুনীয়াকৈ কাঁইটখিনি এৰুৱাই পেলাই ইফালে কাটিবলৈ চেষ্টা কৰিছোঁ আৰু ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ চফা কৰি পেলাই। আৰু আপোনালোকেও এনেদৰে কাটি ল'ব। ধুনীয়াকৈ ধুই ল'লে ভাল, কাৰণ এল'ভেৰা পাতত বহুত বেছি পৰিমাণে ধূলি চুলি গুৰিৰ ফালে লাগি থাকে। সেইকাৰণে এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ। আৰু তাৰ লগত আৰু এটা উপকৰণ দিম। সেই উপকৰণটো আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে পোৱা এটা উপকৰণ, আৰু নিজৰ ঘৰত নাথাকিলেও যিকোনো ঠাইতে পোৱা এটা উপকৰণ মই আপোনালোকক দেখুৱাম। আমলখি। আৰু আমলখি লৈছোঁ 4টা। আমলখিয়ে আমাৰ গুৰিবোৰ সবল কৰে আৰু যিটো চুলিখিনি পকা হয়, গুৰিৰ পৰা পকি আহে, সেইটো অকণমান পকাটো মানে সুৰক্ষা দিয়ে, পকাটো কম কৰে আৰু চুলিখিনি বহুত বেছি পৰিমাণে মিহি কৰি তোলে, চিল্কি কৰি তোলে। এনেদৰে আমলখিখিনি কাটি ল'লোঁ, গুটিবোৰ এৰুৱাই ল'লোঁ আচলতে। আৰু আপোনালোকে নাভাবিব যে আমলখি কাটিলে হাতত চেকা লাগে। পটাপট যদি কাটি পেলাই হাতখন ধুই দিয়া হয় অকণমান চেকা নালাগে। এতিয়া এটা মিক্সি জাৰ ল'লোঁ আৰু গোটেইখিনি তাতে ধুনীয়াকৈ দি দিম। মিক্সি জাৰটো সদায় সাৱধান হ'ব, জলকীয়া পিছা মিক্সি জাৰ কেতিয়াও নল'ব, নহ'লে
চুলিৰ গুৰিত অসুবিধা হ'ব পাৰে, পুৰিব পাৰে। সেইকাৰণে এতিয়া এইখিনি মই ধুনীয়াকৈ এটা গুড়ি কৰি ল'ম। গুড়ি কৰিলে কেনেকুৱা হয় আপোনালোকে চাওক, এনেকুৱা ধৰণৰ পানীৰ নিচিনা হৈ যাব। এল'ভেৰাৰ পৰা বহুত পৰিমাণে পানী ওলায় সেইকাৰণে। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ চেকি ল'ম এখন চেকনি দি। চেকোতে অলপ সময় লাগে, কিন্তু ধৈৰ্য ধৰি পেলাই চেকি ল'লে লগাবলৈ বহুত বেছি পৰিমাণে সুবিধা হয়। ইয়াত আপোনালোকে দৈ নহ'লে বা হেনা নহ'লে বা জেতুকা এনেকুৱা ধৰণৰ উপকৰণো দিব পাৰে। কিন্তু এই দুটা বস্তুৱে আচলতে চুলিৰ গুৰিত বহুত বেছি পৰিমাণে শক্তি যোগায়, চুলি সৰা বন্ধ কৰে, চুলি পকা বন্ধ কৰে। যদি সপ্তাহত দুবাৰকৈ লগাব পৰা যায় তেতিয়াতো কথাই নাই। মুনুৰ চুলিত লগাই দিলোঁ প্ৰথমে, সি ধুনীয়াকৈ পাতি দিলে। ই আকৌ অকণমান চৌখিন, মানে কি অকণমান ষ্টাইল কৰি ভাল পায়। এতিয়া আৰু সৰুতে, ডাঙৰ হ'লে কি হয় নাজানো, ৰাখি থ'লোঁ স্মৃতি। ডাঙৰ হ'লে হয়তো দেখুৱাব পাৰিম, মই নাথাকিলেও বা থাকিলেও কোনোবাই হয়তো দেখুৱাব, সি হয়তো নিজেও চাব পাৰিব। এনেকৈ ধুনীয়াকৈ তাৰ যিহেতু চুলিখিনি চুটি, তাৰ গুৰিয়ে চুৰিয়ে গোটেই ধুনীয়াকৈ মই মালিচ কৰি দিয়া টাইপত লগাই দিলোঁ। সিও ধুনীয়াকৈ পাতি দিছে, মাজে মাজে কেমেৰাত লৈ চাই মিচিক হাঁহিছে। এনেদৰে লগাই দিয়াৰ পিছত সি খুব বেছি পৰিমাণে আৰাম পাইছে, কাৰণ এল'ভেৰাটো খুব বেছি পৰিমাণে ঠাণ্ডা হয়। আৰু গৰমততো লগালে বহুতেই ভাল, মাথা বিষ। আৰু এটা কথা, সৰু ল'ৰাৰ যেতিয়া জ্বৰ উঠে, জ্বৰ যেতিয়া মূৰত উঠে, এল'ভেৰাৰ পাত দি দিব লাগে কপালত, বহুত বেছি পৰিমাণে জ্বৰটো কমি যায়। মই নিজে প্ৰমাণ পাই থৈছোঁ। সেইকাৰণে এল'ভেৰা এজোপা পাৰিলে ঘৰত ৰুই থৈ দিব লাগে। মুনুক লগাই শেষ কৰি মই নিজৰ চুলিখিনিত লগাবলৈ চেষ্টা কৰিলোঁ, যিহেতু চুলিখিনি বহুত বেছি পৰিমাণে ৰাফ হৈ গৈছে। মুনুৱে গাখীৰ খাই থকাৰ কাৰণে চুলিখিনি বহুত বেছি পৰিমাণে সৰি গৈছে, গতিকে চুলিখিনি আপডাল কৰিম বুলি। কিন্তু সপ্তাহত 2 দিন লগোৱা নহয় বাৰু, নিজৰ কামবোৰ কৰি থাকোঁতে সময়টো উলিয়াব নোৱাৰোঁ। কেতিয়াবা সময় ওলালেও আমলখি গোটাব নোৱাৰোঁ, সেনেকৈয়ে থাকি যায়। কিন্তু আপোনালোকে যদি পাৰে সপ্তাহত 2 দিন লগাব, তেতিয়া নিজে ফল পাব। এয়া ধুনীয়াকৈ চুলিৰ গুৰিৰ পৰা একেবাৰে আগলৈকে মই গোটেইখিনি এপ্লাই কৰি ল'লোঁ। আৰু এপ্লাই কৰি পেলাই মই প্ৰায় 1 ঘণ্টা 45 মিনিটমান ৰাখিছোঁ। ৰাখি পেলাই এয়া ধুই দিলোঁ। মুনুৰ চুলি চাওক, যিকেইডাল চুলি একেবাৰে ফিলফিলকৈ উৰি আছে। আৰু মোৰ চুলিখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ ওচৰৰ পৰা। খুব বেছি পৰিমাণে মিহি, খুব বেছি পৰিমাণে ধুনীয়া লাগিছে চুই পেলাই। আৰু নিজে কৰা কিবা এটা কাম, নিজে কৰা কিবা এটা বস্তু যদি চুলিত লগাব পৰা যায়, সঁচাকৈয়ে তাৰ ফলটো এটা বেলেগ ধৰণৰে হয়। আৰু ঘৰতে হোৱা বস্তু যিহেতু, আমলখিকেইটা দি পঠিয়াইছিলে আমাৰ ঘৰৰ পৰা মায়ে, তাৰে সদব্যৱহাৰ কৰিলোঁ বুলিয়ে ক'ব লাগিব এতিয়া। আৰু লগাই চাব আপোনালোকে, ভাল ফল। এতিয়া ওলালোঁ মই বিহু ৰিহাৰ্চ কৰিবলৈ, আৰু পালোহি। এয়া আমাৰ দলপতি, আৰু এয়া এই বাইদেউহঁতৰ ঘৰত আজি ৰিহাৰ্চ কৰি আছোঁ। আৰু এয়া নামতি, এয়া নাচনী, এয়া বন্তি বাইদেউ, এয়া জোনাকী, এয়া নমিতা বাইদেউ, তাৰপিছতে আৰু এইফালে মোৰ নাচনী নাচ শিকাই আছে। আৰু কাইলৈ বিহু আছে, আজিলৈকে আমাৰ নাচবোৰ মিলা নাই, তথাপিও দিম, আপোনালোকক চাব পাৰিব। আৰু এয়া নামতিও শিকাইও আছে। সেয়াই ললিতা বা গান গীতে সিহঁতৰ মুখস্থ হৈছে, কিন্তু সিহঁতে